এতিয়া যাই আছোঁ বালাজী, দেখাই আছোঁ আপোনালোকক। বংশী আছে আমাৰ লগত, বংশী তো যাই থাকোঁ বোলক বালাজীক লাগি। তো গাইজ চাওক, আমি আহি পালোঁ বালাজী মন্দিৰ। তো আপোনালোকক দেখাইছোঁ আজি ভাল কৰি পূৰা সম্পূৰ্ণৰূপে। ইয়াতে এটা গণেশ মন্দিৰো আছে, গণেশ মন্দিৰ মজা একদম। বালাজী মন্দিৰ কেনেকুৱা লাগছি ক'ব কমেণ্ট কৰি। তো চাই থাকক, দেখাই আছোঁ আৰু ভালদৰে, একদম মজা লাগে ইয়াতে। তো আজি ভিতৰৰ পৰা দেখাম বুলি কৈছোঁ না, পূৰা ভিতৰত গুচি আহিছোঁ আজি। চাই থাকক, পূৰা দেখাই আছোঁ মজা কৰি। এইবিলাক আছে, বহুত মানুহ আছে ইয়াত কৰি, আৰু পিছত মানুহ হ'ব। জানুৱাৰীত লৈকেতো একদম পূৰা হাই ফাই বহুত মানুহ আহে একদম। এইটো বঢ়িয়া চাই লওক বালাজী মন্দিৰ। আপোনালোকে আহক যদি অহা নাই, বহুতে আহিছে জানে চবেই, কিন্তু আপোনালোকে যোনে যোনে চোৱা নাই, অহা নাই, আপোনালোকে আহিব পাৰে, চাব পাৰে। ভিতৰত যাই আছোঁ, দেখাই আছোঁ আপোনালোকক, চাই থাকক। ভিতৰত যাম এতিয়া গাইছ, যাই আছোঁ ভিতৰত। অলপ মানে বন্ধ আছে কিয় কিহৰ কাৰণে তাত মানে পুৰা নিয়মালি পুৰা তাতে আছে পুৰা বন্ধ আৰু যাব নোৱাৰি, লিখাই থোৱা আছে পোষ্টাৰ মাৰা। গম পালা, পোষ্টাৰ মাৰি থোৱা আছে, ভিতৰত যাব নিদিয়ে, মানে বন্ধ। তো দেখাই আছোঁ আৰু কি কি কৰিব পাৰোঁ, চাৰো হয় এইবিলাক চাই থাকক। মজা পৰিস্থিতি, ভিউ চাওক না কেনেকুৱা। কিন্তু চকৰি বহুত আছে গাইছ, চকৰি তামাম চকৰি। আমি ইয়াতে লগৰ লগত আছোঁ, ভিডিঅ' বক্সি আছে, আহি পেলাই তেতিয়া দি আছে। তাৰপৰা চকৰি তকৰি নাই না আমাৰ, এইটো এটা এবাকে বহিছে। কিয়ে কি নাই কেনে ফিলিংছ কেনে? অঁ দেখাই দিছোঁ, অঁ ফিলিংছ ৰিলছ বনাই আছে। তোমাৰ ফিলিংছ কেনে কোৱা? बिंदास, नो गर्लफ्रेंड नो टेंशन। ठीक है भाई, सिंगल लाइफ इज बेटर डन डन। तमाम और पूरा एकदम पूरा की कब और एकदम पूरा हेवी से पूरा एकदम जुई चली है पूरा एकदम सारो एकदम साइलो अपना लोग बेलेग तमाम stop boleh एकदम पूरा निगाह रही से बालाजी निगाह पार्क itu salok saya tahu video tu saya itu tak kor beleg বালাজী চাৰো হয় বহিব পৰা জেগা আছে, এইভাগো আছে, এইটো দুটা চিট বহিব পৰা, এইভাগে চেগুনৰ খেতি আহিলে তামাম আৰু বহুত। দুইটাত চাৰিজন বহিব পাৰিব, মানে দুইযোৰা ইয়াতে বহিব পাৰিব, মানে জেগা কম হ'লে এবাগো আহিব পাৰিব আৰু দুইযোৰা বনাই দিছে, চিষ্টেম বহুত আছে। এইবিলাক কি খুঁটিকেইটা কিহৰ কাৰণে বনাইছে বা এইকেইটা ধৰিব পৰা নাই, কিহৰ বা খুঁটি পাৰে বা বেলেগ খুঁটি বনাইছে, এইকেইটা কালাৰ চালাৰ কৰি দিছে। এইটো ফুলৰ বঢ়িয়া গল বনাই থৈ দিছে। একদম ভিউটো চাওক মা, কেনেকুৱা ভিউ মজা। ৰাখি ল'ব লাগিব এইটো। বালাজী মন্দিৰ এইখিনি আছিল, তো বালাজী দেখালোঁ আপোনালোকক, বালাজী চালে। তো ভিডিঅ'টো কেনেকুৱা হ'ব হ'ল গম নাপাওঁ, আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।